Hello friends, good morning everyone. আপোনালোকে বাৰু কি কৰি আছে? আজি মই দেখুৱাম মই দিনত কি কৰিবলৈ যাওঁ। এতিয়া যেহেতু মিনি লকডাউন চলি আছে, সো 12টা বজাতটো দোকান বন্ধই হৈ যায়। এতিয়া মোৰ ঘড়ী 9 বাজিছে। সেই 9 বজাত মই আজি যাবলৈ লৈছোঁ হবি চেণ্টাৰলৈ। কিন্তু আপোনালোকে জানো গম পাইছে হবি চেণ্টাৰ মানে মই কোনখন হবি চেণ্টাৰৰ কথা কৈছোঁ? ঠিক আছে, তাকে জানিবলৈ আজি আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব লাগিব। আজি মই বহুত এক্সাইটেড হৈ আছোঁ। কিন্তু কিয়? কাৰণ আজি আমাৰ ঘৰলৈ 2টা নিউ মেম্বাৰ্ছ আহিব। চ' সেই নিউ মেম্বাৰ্ছকেইটানো কি? আপোনালোকে জানো জানিবলৈ মন যোৱা নাই? ঠিক আছে, তেনেহ'লে আপোনালোকে মোৰ লগত টাউনলৈ যাব লাগিব হবি চেণ্টাৰত আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব লাগিব। ঠিক আছে, তেনেহ'লে এতিয়া আমি টাউনলৈ যাওঁ। বাই বাই। এয়া দেখিছে আপোনালোকে, আমি আহি হবি চেণ্টাৰ পাই গ'লোহি। ইয়াত কিমান ধৰণৰ চৰাই আছে চাওকচোন, কিমান চৰাইবিলাক আছে। অকল চৰায়ে নহয়, ইয়াত দেখিছে একুৰিয়ামবিলাকত কিমান বেলেগ বেলেগ প্ৰজাতিৰ মাছ আছে। একুৰিয়ামবোৰ দেখিলে লৈ যাব মন যায়, বাট আজি নহ'ব আৰু বেলেগ এদিন আমি ঘৰলৈ নিম একুৰিয়ামটো। চাওকচোন কিমান ধুনীয়াকৈ আছে সিহঁতি। ঘৰটোতো কৰোণা নাই, গতিকে মানে মাস্কখন খুলি দিছোঁ। আপোনালোকৰ গৰম উঠিছে নে? বহুত বেছি গৰম উঠিছে কিন্তু। এয়া দেখিছে আপোনালোকে, মই আজি ইহঁতক আমাৰ ঘৰলৈ লৈ আহিলোঁ। কিন্তু ইহঁতি বাৰু আমাৰ ঘৰত থাকি কেনেকুৱা পায় সেইটোহে মই গম নাপাম দেই। আৰু ইহঁতৰ যিটো মেইন সজাটো, ৱাও, বহুত ধুনীয়াকৈ বনাইছে। এয়া পানী আৰু এয়া দানা। ইহঁতৰ প্ৰজাতিটো কি আপোনালোকে ধৰিব পাৰিছেনে? ইহঁতি হৈছে পেৰট পাৰ্কিট। ইহঁতৰ অৰিজিনেল হৈছে ইহঁতি অষ্ট্ৰেলিয়ান বাৰ্ডছ হয়। ইহঁতক তুলসী, পালেং, দুবৰি আৰু ইহঁতক যিটো মেইন দানা, সেই দানাটো দিব পাৰিম বুলি কৈছে। ইহঁতি যিহেতু অকলশৰীয়াকৈ থাকি বেয়া পায়, চ' মই ইহঁতক 2টা লৈ আহিছোঁ, যাতে ইহঁতি 2টাই নিজৰ মতে থাকিব পাৰে। আৰু মই সজাটোৰ বাউণ্ডেৰী চাৰিওফালে মই হালধি গুড়িও ছটিয়াই দিছোঁ, যাতে গুড়ি পৰুৱা সোমাব নোৱাৰে। এয়া দেখিছে, নাজানো কেনেকুৱা পাইছে থাকি, বাট বহুত বেছি মৰম লগা হয়। আপোনালোকেও আনি পেলাই ঘৰত পুহিব পাৰে। দেখিছে আপোনালোকে, হয়তো নতুন কাৰণে ভালদৰে গম পোৱা নাই। আপোনালোকেতো দেখিলেই মই আজি ক'ত গ'লোঁ আৰু কি আনিলোঁ। বহুত বেছি গৰম পৰিছে, সেইকাৰণে মোলৈ মায়ে চৰবত বনাই দিছে। মই গতিকে খাই লওঁগৈ। আৰু আপোনালোকে মোৰ এই ফাৰ্ষ্ট ভ্লগটো চোৱাৰ কাৰণে বহুত 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 ধন্যবাদ। আৰু যদি মোৰ এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক, এটা কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। বাই বাই।